Hi friends, welcome back to my YouTube channel PJD Vlogs. বহুত দিনৰ মূৰত আজি এটা ব্লগ দিম বুলি ভাবিছোঁ আৰু বহুত দিন হ'ল ব্লগ নিদিয়া সো আজি ভাবিলোঁ এটা ব্লগ দি দিওঁ এতিয়া মোৰ লোক দুটামান মাতিছে খানা খাবলৈ আছোঁ তাতে গৈ আছোঁ পানী হৈ আছে ৰাস্তাটোত আৰু আমি এতিয়া পুৰা এই গাছডালত উঠিব লাগিব আৰু উঠি কিনে পুৰা লাহে লাহে যাব লাগিব আমাৰ ইয়াত প্ৰায় 6 দিন 7 দিন মান নেৰানেপেৰাকৈ বৰষুণ দিছে আৰু দিয়াৰ ফলত ৰাস্তাবোৰ একদম বেয়া হৈ গৈছে চাওক না ৰাস্তা অৱস্থা আৰু এই আমাৰ মানে হাঁহ মাৰি আছে এইয়া দেখিছেনে আমি ইহঁতৰ ঘৰ পাই গ'লোঁ আৰু ইয়াৰ হাঁহ মাৰি আছে পুৰা আৰু ইয়াৰ তুমিও মাৰি আছা নি পাৰ্টনাৰ হাঁহ মাৰি আছা কেইটা এই মাল দুটাও নাই আৰু ইহঁতে আমাৰ পুৰা জুই তুই কিনে ধৰি আছে পাৰ্টনাৰ গাড়ীখনত জুই লগাই দিয়া পাৰ যদি ওচৰতে আছে এইখন পানী গৰম কৰি আছে নেকি এয়া পানী গৰম কৰি আছে আমাৰ হাঁহত দিব লাগে হাঁহটো মূল্য নাই দিবা তই মাৰিয়ে ৰখোৱা আছা এই এৰাই মাৰি শেষ কৰিলে তুমি মাৰিবই পৰা নাই বঢ়িয়া বঢ়িয়া পুৰা ডুবাই দিয়া ইয়াক আৰু দে চা মালো চাওঁ এয়া নাই তোৰ পাৰ্টনাৰ নাই আকৌ এনেকুৱা বস্তু আমি লাগি নিজে কৰিব লাগিবতো এতিয়া আমি ইহঁতৰ লগত পুৰা হাত অলপ চাফা কৰি দিওঁ পাৰ্টনাৰ তুমি ইফালে থোৱা মই ইফালে থওঁ পুৰা মালটো ছেকেণ্ডত ফিনিছ কৰি দিওঁ গৰম হৈ আছে মালটো মতা নাই মাইকী এৰা হা মতা নেকি হাতটো চাফা কৰি লওঁ চাফা কৰি কিনে লোক পাই আছোঁ আৰু আমি এতিয়া এৰা হাতটো পুৰা চাফা হৈ গ'ল ছেকেণ্ডত এতিয়া চাওক এতিয়া আৰু জুইত সেকিব মালটো আমাৰ পাৰ্টনাৰে সেকি কিনে খেচাং খেচাং কৰি দিয়া হ'ব আৰু হয় নহয় দোষ এতিয়া পুৰা হাঁহ চাহ কুটা কৰ্ম শেষ হৈ গ'ল শেষ হৈ যোৱাৰ পিছত এতিয়া আমি বহাম এয়া কেৰাহী ধুই আছে আমাৰ কমলে কেৰাহী ধুই আছে আৰু এতিয়া জুই পুৰা উঠাই দিওঁ আৰু এতিয়া চাব আৰু ঘাঁহৰ কালাৰ চাব আমাৰ এয়া মাংস বহাই দিলে আৰু আমাৰ এই কাৰিকৰ লাগি গৈছে কমল কেনে বনাবি কো স্পেচিয়েল বনাবি নে বা ই আকৌ ৰান্ধনি পুৰা চালি ৰান্ধনি হাঁহৰ মাংসৰ কাৰণে বনাই দিয়া নে কি কালাৰ চালিয়ে গম পাম কালাৰ চাক পুৰা ভাজি কেনেকুৱা কৰি দিছে আমাৰ কাৰিকৰে পুৰা লাগি আছে তেতিয়াৰ পৰা কালাৰ চাওক না এয়া মাংস আমাৰ আৰু পুৰা 80% ক্লিয়াৰ হৈ গৈছে আৰু 20% আছে চাওক না মাংস কালাৰ পুৰা আমি এতিয়া মাংস টেষ্ট কৰি আছোঁ আৰু মই হ'ল এয়া ফাইনেলি আমাৰ খানা ৰেডি হৈ গ'লে আৰু ইহঁতে পুৰা খাবাত বহি গৈছে আৰু ময়ো খাই লওঁ পুৰা মুখটো উঠিব এই খানাটো খাই লওঁ আৰু খাই কিনে আপোনালোকক লগ পাই আছোঁ আৰু আমাৰ খানা চানা খোৱা হৈ গ'ল আৰু খানা চানা খাই কিনে আমি অলপ ফুৰিবলৈ ওলাই আহিছোঁ এয়া আগত ইহঁত মই পিছে গৈ আছোঁ ৰাস্তাত চাক নাকে বৰষুণত একদম পুৰা পিছল হৈ গৈছে ব'লক আমি এতিয়া এনেকুৱা এটা লোকেশ্যনত আছোঁ না চাওক না এইফালে পথৰ আৰু এতিয়া কালভাৰতে আমি বহিম কি নেচাৰেল হাৱা এটা লাগি আছে কি ফিল কমল কেনেকুৱা লাগছে লাইফষ্টাইল বুলি কৈছে লাইফষ্টাইলটো বেলেগ ধৰণৰ কেনেকুৱা লাগছে খানা খোৱা হৈ গ'লে আৰু এতিয়া মই ঘৰত আহি আছোঁ আৰু মোৰ লগৰবিলাকৰ ঘৰত গৈছোঁ সৰু চাই এটা ভিডিঅ' বনাব ট্ৰাই কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বাই বাই